নমস্কাৰ বন্ধুসকল, সকলোকে মই প্ৰথমে স্বাগতম জনাইছোঁ আৰু আজি আমি কথা পাতিম DCSৰ পোষ্ট অৰ্থাৎ 26 যি পোষ্ট ওলাইছে অসম চৰকাৰৰ তাৰ বিষয়ে। বন্ধুসকল, বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা কৈ দিছে যে কেতিয়াৰ পৰা এক্সাম হ'ব আৰু কেতিয়াৰ পৰা এডমিট দিব। কিন্তু বন্ধুসকল, 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চিলেবাছ আহি গ'ল। নিশ্চয় সকলোৱে স্ক্ৰীনত দেখিছে যে তাত লিখা আছে 4ৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে পৰীক্ষা তাৰিখ 2022 চনৰ 7 আগষ্ট তাৰিখে আৰু লগতে 3য় শ্ৰেণীৰ খালী পদৰ বাবে 2022 চনৰ 21 আগষ্ট তাৰিখ। কিন্তু এতিয়া যি চিলেবাছ দিছে তাৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে প্ৰিপেৰেশ্যন কৰাটো আৰম্ভ কৰি দিয়ক। বন্ধুসকল, এতিয়া আমি চাব লাগিব চিলেবাছত কি আছে। গোটেই চিলেবাছৰ বিষয়ে মই কৈ দিম ক'ত কি আহিব। বন্ধুসকল, এইখন হৈছে 4th গ্ৰেডৰ চিলেবাছ। ইয়াত লিখা আছে যে যিসকল ল'ৰা ছোৱালীয়ে অৰ্থাৎ যিসকল কেণ্ডিডেটে ক্লাছ 8 আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেখেতসকলৰ বাবেহে। ইয়াত সম্পূৰ্ণ তথ্য দি দিছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কি আহিব। আৰু এটা কথা জনা দৰকাৰ যে 4th গ্ৰেডৰ যি কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰ সেৱাই কাটিব। গতিকে সেৱাই ইয়াত উল্লেখ কৰি দিছে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। 9-10ৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব। এই নটিফিকেশ্যনখনত হাই লেভেলৰ প্ৰশ্ন নাকাটে বুলি উল্লেখ কৰি দিছে। এতিয়া আমি চাব লাগিব যে সেৱাই কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব, তাকো উল্লেখ কৰি দিছে এই নটিফিকেশ্যনখনত। গতিকে বন্ধুসকল, কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব আমি সকলোৱে চাই লওঁ। ইয়াৰ মাজত মই কথা এটা কৈ থওঁ, এই গোটেই নটিফিকেশ্যনখন মই সম্পূৰ্ণ দেখাই দিয়া নাই এই কাৰণেই যে গোটেই নটিফিকেশ্যনখন সৰু হৈ পৰে। গতিকে সকলোৱে ধৰিব পৰাকৈ মই জুম কৰি অলপ দেখাই দিছোঁ। চাওক, ইয়াত সেৱাই কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব। ইংলিছ কাটিব, ছ'চিয়েল ষ্টাডি আহিব, মেথমেটিক্স আহিব। মেথমেটিক্স মানে অৰ্থাৎ ক্লাছ 9 আৰু 10ৰ দৰে যেনেদৰে আছিলে তেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব আৰু জেনেৰেল নলেজ কাটিব। তাৰপিছত মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং মানে লজিকেলো আহিব, লজিকেল প্ৰশ্ন আহিব। আৰু ইয়াত তলত উল্লেখ কৰি দিছে 4 নম্বৰ সকলোৱে দেখিছে নিশ্চয়, তাত লিখা আছে যে দেয়াৰ উইল বি এ টোটেল অফ 135 মাল্টিপল চইচ কুৱেশ্যনছ কাৰিং 1 মাৰ্ক ইজ টু বি এটেম্পটেড ইন 120 মিনিটছ। মানে উল্লেখ কৰিছে যে 135টা প্ৰশ্ন হ'ব, চইচ কৰিব পাৰিব আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব আৰু 120 মিনিট পৰীক্ষা দিব পাৰিব। লগতে আৰু এটা কথা উল্লেখ কৰি দিছে যে ইয়াত নিগেটিভ মাৰ্ক নাই। গতিকে নিগেটিভ মাৰ্ক নোহোৱাকৈ আপোনালোকে পৰীক্ষা দিব পাৰিব। গতিকে সুবিধা সকলোৰ বাবে। বন্ধুসকল, এই চান্স কেতিয়াও কোনেও এৰিব নালাগে। চাওক, আৰু এটা কথা তাত উল্লেখ কৰি দিছে যে কেইটা বাজিৰ পৰা কেইটা বাজিলৈ পৰীক্ষা হ'ব। কাষৰ ফালে সকলোৱে নিশ্চয় দেখিছে টাইম বুলি লিখা আছে, তাত 10টা বাজিৰ পৰা 12টা বাজিলৈ 4th গ্ৰেডৰ পৰীক্ষা হ'ব। বন্ধুসকল, এইটো নহয় যে 4th গ্ৰেডৰ বাবেহে নটিফিকেশ্যন দিছে, 3rd গ্ৰেডৰ বাবেও নটিফিকেশ্যন দিছে অসম চৰকাৰৰ ফালৰ পৰা। গতিকে আমি সকলোৱে 3rd গ্ৰেডৰ নটিফিকেশ্যনখনো চাই ল'ব লাগিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব সকলো তাত উল্লেখ কৰি দিছে। বন্ধুসকল, স্ক্ৰীনত দেখিছে সকলোৱে নিশ্চয় কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সকলো ইয়াত দি দিছে। ছ'চিয়েল ষ্টাডি, ছ'চিয়েল ছায়েন্স, জেনেৰেল নলেজকে ধৰি লজিকেল ৰিজনিঙকে ধৰি জেনেৰেল মেথমেটিক্স পৰ্যন্ত আহিব। আৰু ইয়াত লিখা আছে যে জেনেৰেল মেথমেটিক্স অনলি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ মানে অৰ্থাৎ ক্লাছ 10ৰ ওপৰত ভিত্তি কৰি জেনেৰেল মেথমেটিক্স আহিব। সকলোৱে ক্লাছ 10ৰ যি মেথমেটিক্স আছে তাৰ ওপৰতো গুৰুত্ব সহকাৰে অলপ ল'ব। ইয়াৰ লগতে আৰু এটা কথা যে অসমীয়াৰ যি গ্ৰামাৰ আছে, অসমীয়া গ্ৰামাৰৰ ওপৰত ভিত্তি কৰিও প্ৰশ্ন আহিব। গতিকে সকলোৱে ভালদৰে অসমীয়া গ্ৰামাৰো চাব আৰু কেইটা বাজিৰ পৰা কেইটা বাজিলৈ পৰীক্ষা হ'ব সকলো তথ্য দি দিছে। চাওক, এয়া দি দিছে যে 2টা বাজিৰ পৰা 4টা বাজিলৈ 3rd গ্ৰেডৰ পৰীক্ষা হ'ব। বন্ধুসকল, এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে অৰ্থাৎ অসম চৰকাৰৰ যিকোনো জবৰ বাবে যদি নটিফিকেশ্যন পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকন। লগতে আপোনাৰ প্ৰিয় বন্ধু বান্ধৱসকলকো হোৱাটছআপত আৰু ফেচবুকত শ্বেয়াৰ কৰি দিয়ক, যাতে তেখেতসকলেও এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকে। থেংক ইউ। জয় হিন্দ, জয় অসম।